হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। এইখন হৈছে আমাৰ মৰমৰ পূব কামৰূপ কলেজ আৰু এয়া মই মোৰ ছোৱালীৰ লগত আমাৰ পূব কামৰূপ কলেজত হোৱা সোণালী জয়ন্তী উপভোগ কৰিবলৈ আহিলোঁ আৰু তাৰে কেইটামান দৃশ্য আপোনালোকৰ লগত আগবঢ়ালে। এয়া আমাৰ বহুত ফ্ৰেণ্ড আহিব নোৱাৰিলে, যিহেতু আমাৰ চবেই বেলেগ বেলেগ জেগাত থাকে, কিছুমানে কৰ্মসংস্থান আৰু চবৰে ডেটবিলাকতো একেলগে খাব নাখায়। তথাপিও যি আমি 4-5জনী লগ হ'ব বিচাৰিছোঁ, সেইকেইজনীৰ লগত অলপ তালমিল হৈ গ'ল, ডেটো মিলি গ'ল। সেইকাৰণে সিহঁতে আহিলে আৰু ময়ো মোৰ বাচ্ছাৰ লগত পূৰা বৰপেটাৰ পৰা দৌৰি চিভিল ড্ৰেছত খং উঠা হৈ গৈছে জানানে। সঁচাকৈ বৰপেটাৰ পৰা একদম নোৱাৰি কিন্তু। ফাৰিহাৰ লগত থকা ওইফালে ক'ত যায়? ওইফালে চাগে প্ৰিন্সিপাল থকাৰ পিছতে আমাৰ গ'ল খাব কিবা মন। তাৰপিছত আমি আহিলোঁ, আহি কিবা কিবি খাব ধৰিলোঁ। এয়া তাৰে অলপ ভিডিঅ' কৰি ল'লোঁ আৰু এয়া হৈছে আমাৰ ৰাতিৰ পূব কামৰূপ কলেজৰ দৃশ্য। ইমান ধুনীয়াকৈ সজাইছে, ইমান ভাল লাগিছে। চাওকচোন, গোটেইবোৰ লাইটিং কৰিছে, ইমান ধুনীয়া ধুনীয়াকৈ ডেক'ৰেট কৰিছে। আমি খাই লৈ ঘূৰি আহি ইভিনিঙৰ টাইমত ফ্ৰণ্টটো আকৌ ভিডিঅ' কৰি ৰাখিলোঁ। বহুত ধুনীয়া লগা হৈছে। আজিকালি চিনাকি কোনো নাই। এইটো পিকেচি বনাইছে ধুনীয়াকৈ, চাচোন। পিকেচি বুলি বনাইছে, চা না ধুনীয়াকৈ। কি আহা আৰু এইটো আছিল আমাৰ মৰমৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ ৰুম, য'ত আমি ইয়াৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছোঁ। আৰু এই কৰিডৰটো কিমান যে মৰম লগা কৰিডৰ। কলেজখনৰ কিছু আগৰ ৰুমবিলাক ভাঙি এতিয়া নতুনকৈ বনাইছে, কিন্তু এটা ভাল লাগিছে যে আমাৰ জিঅ'গ্ৰাফীৰ ডিপাৰ্টমেণ্টৰ ৰুমটো আগতে যেনেকুৱা আছিলে এতিয়াও ঠিক তেনেকুৱাই হৈ আছে। ছেইম দৰ্জা, ছেইম ৰুম। সোমাব নোৱাৰিলোঁ ৰুমটোত, যিহেতু লক কৰা আছিল। বহুত ষ্টুডেণ্ট আছে, অবভিয়াছলিটো লক কৰি ৰাখিবই লাগিব, কিন্তু ভাল লাগিছে। আৰু এইখিনিত আমাৰ টিউবৱেলটো আছিলে, আৰু আগতে হোষ্টেল নাছিলে, কিন্তু এতিয়া হোষ্টেল হোৱাৰ কাৰণে ছাৰাউণ্ডিংটো আৰু ডাঙৰ হৈ গৈছে। পিছফালে ফিল্ড আছে, অডিটৰিয়াম ৰুম চাগে আছে, আমি সেইবিলাক দেখা নাপালোঁ যিহেতু বহুত
ষ্টুডেণ্ট আছিলে, বহুত ক্ৰাউড আছিলে ন, যিখিনি দেখা পালোঁ সেইখিনি তাৰপিছত আমাৰ স্কুলৰ মৰম লগা মেমজনীকো দেখিলোঁ। এইবিলাকত ফাংচন হ'ব এতিয়া, কিন্তু ফাংচন চাব নোৱাৰিম, ৰাতিলৈকে থাকিব নোৱাৰিম। ৱাও কি ধুনীয়া, এইবিলাক হোষ্টেল আছে চা নিমি, এইবিলাক হোষ্টেল আগতে নাছিলে কিন্তু এতিয়া চা আমাৰ পিকেচি মানে কি? পূব কামৰূপ কলেজ। আগতে এনেকুৱা নাছিলে, এইবিলাক জাগা আগতে এনেই আছিলে, খেতি কৰিছিলে মানুহত। এতিয়া ইয়াত চা না কিমান ধুনীয়া, এতিয়া ইয়াত ফাংচন হ'ব। চোৱা ৰাতি 7:30 বজাত আমি আমাৰ মৰমীয়াৰ কলেজখনৰ পৰা বিদায় ল'লোঁ। কলেজৰ ফ্ৰণ্টটো আকৌ এবাৰ দেখাই দিলোঁ আৰু আমাৰ মেমৰি হিচাপে কেইটামান ফটো ইয়াতে ৰাখি থ'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু তেন্তে আজিলৈ আহিছোঁ, বাই বাই।